নমস্কাৰ, ৰূপাৰ ৰেচিপিলৈ পুনৰ স্বাগতম জনাইছোঁ। পলমকৈ হ'লেও আপোনালোকক বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই পালেং শাকৰ লগত কাঠআলু আৰু মটৰ বিলাহী দি এখন তৰকাৰী তৈয়াৰ কৰিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ। এয়া মই পালেং শাক এমুঠি ভালকৈ ধুই লৈছোঁ, বিলাহী 2টা লৈছোঁ, আদা লৈছোঁ, নহৰু লৈছোঁ, লগতে কাঠআলু কেইটুকুৰমান কাটি লৈছোঁ আৰু মটৰ অলপ গুচাই লৈছোঁ। ইয়াৰ পিছত মই কেৰাহী এখন পাতি দিছোঁ এয়া গেছত। তাৰপিছত তেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি অকণমান সিজাৰ পিছত আদা নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। ইয়াৰ পিছতে হালধি অকণ দি এতিয়া মই আকৌ লৰাই দিছোঁ। এইখিনি সিজি যোৱাৰ পিছত মই কাটি থোৱা বিলাহী কেইটুকুৰ তেলত দি দিছোঁ। আকৌ লৰাই দিছোঁ ভালকৈ। মাজে মাজে লৰাই আছোঁ। এতিয়া ঢাকন এখন দি অকণমান সিজিবলৈ দিম। অলপ দেৰি সিজাৰ পিছত পুনৰ মই ঢাকনখন আঁতৰাই বিলাহীখিনি লৰাই দিছোঁ। এতিয়া কাটি থোৱা পালেংখিনি মই বিলাহীখিনিত দি দিছোঁ। পুনৰ লৰাই দিছোঁ। লগতে কাঠআলু কেইটুকুৰো দি দিছোঁ আৰু মটৰখিনিও দি দিছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ অলপমান। কম জুইত লৰাই আছোঁ। অকণমান ঢাকনখন দি আকৌ ঢাকি সিজিবলৈ দিছোঁ। পুনৰ ঢাকনখন আঁতৰাই আকৌ এবাৰ লৰাই দিছোঁ। জুই ল' ফ্লেমতে আছে, নহ'লে দেৰি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া অলপ কমকৈ পানী দি আকৌ সিজিবলৈ দিম। ঢাকনখন দি এতিয়া অলপ সময় সিজিবলৈ দিছোঁ। ঢাকনখন আঁতৰাই মাজে মাজে লৰাই থাকিব লাগে। বহাই দিলে দেৰি যোৱাৰ সম্ভাৱনা থাকে কাৰণে ল' ফ্লেমৰ ওপৰতে দি দিছোঁ। আকৌ অলপ পানী দি দিছোঁ প্ৰয়োজন অনুসাৰে। এতিয়া আকৌ ভালকৈ উতল আহিবলৈ দিম। মই আগতে নিমখ দিয়া নাই কাৰণে এতিয়া নিমখ দি দিছোঁ। পুনৰ ঢাকনখন দি উতলিবলৈ দিছোঁ। দেখিছেনে ভালকৈ আমাৰ এই উতলি গৈছে, ৰংটোও ধুনীয়া হৈ আহিছে। আপোনালোকে কাঠআলু কেইটুকুৰ সিজিছেনে চাব। যদি সিজিছে তেতিয়াহ'লে জানিব যে আমাৰ তৰকাৰীখন হৈ গৈছে। মই আপোনালোকক কাঢ়ি দেখুৱাইছোঁ। আপোনালোকে ইয়াক খাই খুব ভাল পাব। ভাতৰ লগত পৰিৱেশন কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।